নমস্কাৰ। এই মুহূৰ্তত মোৰ সৈতে আপোনালোকে চাই আছে স্কুল ইউটিউব চেনেল। মোৰ যদি চেনেলটো আপোনালোকে ভাল পায়, মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিব। বহুত দিন ধৰি বৰষুণ দি আছিল, আপোনালোকে সকলোৱে জানে। বহুত ঠাইত বানপানী হৈ গ'ল, নহয় জানো? বৰষুণ দিয়াৰ পিছত এইকেইদিন দিছে প্ৰখৰ ৰ'দ একদমবাৰে সহ্যৰ বাহিৰত হৈ গৈছে, নহয় জানো? স্কুল যিহেতু বন্ধ, গৰমৰ বন্ধ দিছে আৰু ঘৰতে আছোঁ। এখেতেও কিবা কিবি কৰি আছে আৰু বোলো মই ভাবিলোঁ ময়ো অলপ কৰোঁ চাফ চাফাই। সকলো ফালে একদম লেতেৰা হৈছে, জংঘল হৈছে, সেইবোৰকে অকণমান কৰিলোঁ যিহেতু ৰ'দ দিছে। তাৰে ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাব। যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰি দিব। এই যে দেখিছে, এই ফুল কি গছ কয় এইবিলাক মই নাজানো। ডাঙৰ ডাঙৰ হৈছিল, ছাইডবিলাক কাটি দিলোঁ, অকণমান সৰু কৰি দিলোঁ। চাইজটো বা কেনেকুৱা হৈছে। আৰু এইয়া পাণ মই ৰুইছিলোঁ বাৰাণ্ডাত, গ্ৰিলতে মানে উঠাই দিছোঁ। এবছৰ মান হ'ল, দেখিছে এবছৰতে কিমান হৈছে। মানে এতিয়া আৰু কিনাৰ দৰকাৰ নাই, এইখিনি মানে একদম খোৱাৰ বাবে হৈ যায়। বহুত ভাল হৈছে আৰু বৰষুণ দি আছিল যে। সেইটো আমি ৰাজবংশী ভাষাত খলাত দিয়া মাছ বুলি কওঁ। এতিয়া এইখিনি তেল পিঁয়াজ দি পূৰা ধুনীয়াকৈ পিটিকা কৰিম, তাৰপিছত ভাতৰ সৈতে খাম। এয়া খলাত দিয়া মাছৰ বাবে প্ৰথমতে গেছটো অন কৰি এনেকৈ টাৱা এখন বহাই দিলোঁ। টাৱাখনত কোনো তেলটো নাই দিয়া বাৰু। এতিয়া ইয়াত মাছখিনি দি দিম। আজিকালিতো আৰু আমাৰ বাৰিষা ছিজনত অসমৰ খাল বিল পূৰা মাছৰ উভৈনদী হয়, এইবিলাক লোকেল মাছ ওচৰতে পোৱা। এনেকৈ আমি ৰাজবংশীসকলৰ এইটো এটা প্ৰিয় খাদ্য, খোলাত দি খোৱা। আপোনালোকে সোৱাদ অনুসৰি জলকীয়া দিব পাৰে, তাৰপিছত নহৰু দিব পাৰে, নিমখ দি পেলাই এনেকৈ অকণমান সময় ঢাকি দিলোঁ। এতিয়া ধৰক 2-3 মিনিটমান পিছত গেছৰ ফ্লেমটো অকণমান কমাই দিব লাগিব। এতিয়া ইফাল সিফাল কৰিব লাগিব, ইলুটি কৰি দিলোঁ। এয়া দেখিছে, ইফালে হৈ গৈছে। এই খলাত দিয়া মাছটো আচলতে আমাৰ ৰাজবংশীসকলে কওঁ, যিটো পঁইতা ভাত আমি চকৰা ভাত বুলি কওঁ, সেই চকৰা ভাতৰ সৈতে এনেকুৱা মাছৰ পিটিকা খাই খুবেই ভাল লাগে। এইখিনি হৈছে ডিংডিঙাৰ ফুল, ডিংডিঙা গছৰ ফুল। এই ডিংডিঙা গছৰ ফুল, পিঠাগুড়ি, আঠিয়া কলৰ খাৰ আৰু সৰু মাছেদি বনালে বিৰাট ভাল লাগে। আমি খাওঁ সকলোৱে। আমি ৰাজবংশী ভাষাত এতিয়া ডিংডিঙা ফুল বুলি কওঁ। আপোনালোকেতো সকলোৱে চিনি পায়, বেলেগ বেলেগ ভাষা, কিন্তু আমাৰ ৰাজবংশী ভাষাত মানে ডিংডিঙা ফুল। আৰু এইফালে এই মাছখিনি আজি ৰাতিপুৱাই কিনি আনিছে। আনি এইখিনি মই এতিয়া মানে জুইত দি শুকুৱাই আছোঁ। জুইত দিয়াৰ পিছত আৰু ৰ'দতো দিব লাগে। ৰ'দত জুইত মানে দিলে এটা বেলেগ ধৰণৰ সোৱাদ আহে, টেষ্ট আহে। হাঁহ আছে, সিহঁতৰ বাবে এয়া ৰেডি কৰি আছোঁ। এইফালে ৰাখিছোঁ হাঁহ। আহ 12টা আছে হাঁহ।
এনেকৈ ৰাখিছোঁ। খা 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 খা। গৰমৰ বন্ধৰ বাবে যিহেতুকে ঘৰতে আছোঁ এইকেইদিন, এইবোৰ কামতে মানে ব্যস্ত হৈ আছোঁ বৰ্তমান। ৰন্ধা বঢ়াটো আছেই ডেইলি, খাবতো লাগিবই। ভীমকল ৰ'দ দিছে বহুত, চকা দেখিছে। আমাৰ অসমৰ আকাশখন কিমান ধুনীয়া, ইমান ভাল লগা এটা পৰিৱেশ। মোৰ এইবোৰ পৰিৱেশ মানে খুবেই ভাল লাগে, দেখিছে। সেইবাবেতো ভূপেন হাজৰিকাই গীত গাই গৈছে, অসম আমাৰ উপহি গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। দেখিছে, এইটো দি থৈছোঁ বাঘে মাছৰ ৰখীয়া হৈছে আজি, দেখিছে। এইবোৰ বুদ্ধি কৰি, এনেকুৱা মানে বুদ্ধি কৰি মই মাছখিনি শুকুৱাই আছোঁ, নহ'লে মেকুৰী মানে বাৰে বাৰে আহি থাকে, সেইবাবে এইটো বুদ্ধি কৰিছোঁ। এই বস্তুটো আপোনালোকে নিশ্চয় চিনি পাইছে নহয় জানো? এইটো হৈছে পদিনা। মই এনেকৈ বাল্টি এটাত, ভগা বাল্টি এটাত এনেকৈ লগাই দিছোঁ। তাৰপিছত আৰু এয়া পানো দিছোঁ লগতে, ধুনীয়াকৈ পাণডাল উঠি আছে, এয়া দেখিছে আপোনালোকে নিশ্চয়। যেতিয়া দৰকাৰ হয় তেতিয়া মানে পদুনাৰ পাত দুখনমান ছিঙি পেলাই যি খাবৰ মন যায় তেনেকৈ খাই দিলে হ'ল। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব, লাইক কমেণ্ট কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।